Good morning students. আজি আমি তোমালোকৰ ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ 3rd চেপ্টাৰটো আৰম্ভ কৰিব লৈছো উৎপাদন আৰু ব্যয়। ব্যয়ৰ বিষয় অধ্যয়ন কৰাৰ পূৰ্বে আমি উৎপাদনৰ বিষয়ে অলপ জানি ল'ব লাগিব। সো উৎপাদন বুলি ক'লে আসলত আমি কি বুজি পাম? সো উৎপাদন হৈছে বিভিন্ন দ্ৰব্য আৰু সেৱা সৃষ্টি কৰাৰ এটা প্ৰক্ৰিয়া, যিবোৰ দ্ৰব্য আৰু সেৱা মানুহে ভোগ কৰে। সো উৎপাদন আসলতে হৈছে এটা প্ৰক্ৰিয়া, যেই প্ৰক্ৰিয়াৰ মাধ্যমত কি কৰা হয়, বিভিন্ন দ্ৰব্য আৰু সেৱা সৃষ্টি কৰা হয়, যেইবোৰ দ্ৰব্য আৰু সেৱা আমি আসলতে ভোগ কৰোঁ। সো নেক্সট যেটো এটা ইম্পৰ্টেণ্ট ধাৰণা আহিলে, ভেৰি ইম্পৰ্টেণ্ট, উৎপাদনৰ উপাদান। সো দ্ৰব্য আৰু সেৱা উৎপাদন কৰাৰ প্ৰক্ৰিয়াত আমি কিছুমান সামগ্ৰী আসলতে ব্যৱহাৰ কৰা হয়, যাক আমি সেই উৎপাদনৰ উপাদান বুলি কওঁ। অৰ্থবিজ্ঞানত তাত এটা স্পেচিফিক নাম দিয়া হৈছে উৎপাদনৰ উপাদান। সো এটা উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা উপাদানসমূহক কি বুলি কোৱা হয়? উৎপাদনৰ উপাদান বুলি কোৱা হয়, ফেক্টৰছ অফ প্ৰডাকশ্যন। সাধাৰণতে উৎপাদনৰ উপাদান 4টা: ভূমি, শ্ৰমিক, মূলধন আৰু উৎপাদক বা প্ৰতিষ্ঠান। সো উৎপাদক বা প্ৰতিষ্ঠান হৈছে সেইজন ব্যক্তি বা সেইটো সংস্থা যেটোৱে এটা নিৰ্দিষ্ট পৰিমাণৰ ভূমি, শ্ৰমিক, মূলধন আৰু কেঁচা সামগ্ৰী ব্যৱহাৰ কৰি দ্ৰব্য আৰু সেৱাৰ সৃষ্টি কৰে। সো ভেৰি ইম্পৰ্টেণ্ট, উৎপাদনৰ উপাদান বা ফেক্টৰছ অফ প্ৰডাকশ্যন। 4টা উৎপাদনৰ উপাদান থাকে: ভূমি, শ্ৰমিক, মূলধন আৰু উৎপাদক, বা যাক আমি প্ৰতিষ্ঠান বুলিও কওঁ। সো এটা উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা সামগ্ৰীবিলাকক বা উপাদানসমূহক উৎপাদনৰ উপাদান বুলি কোৱা হয়, যে উৎপাদনৰ উপাদানবিলাক ব্যৱহাৰ কৰি দ্ৰব্য আৰু সেৱা সৃষ্টি কৰা হয়। সো নেক্সট আহিলে উৎপাদন প্ৰক্ৰিয়া বুলি ক'লে আমি কি বুজি পাওঁ? সো এজন উৎপাদকে কি কৰে? বিভিন্ন উৎপাদনৰ উপাদানসমূহ আহৰণ কৰি উৎপাদন সম্ভৱ কৰি তোলে। ইয়াকে উৎপাদন প্ৰক্ৰিয়া বুলি কোৱা হয়। ইতিমধ্যে আমি কৈছোঁ যে উৎপাদকজনে কি কৰে? ভূমি, শ্ৰম, মূলধন, কেঁচা সামগ্ৰী এইবিলাক আহৰণ কৰে, এইবিলাক গোট লগাই কি কৰে? তেওঁ উৎপাদন দ্ৰব্য আৰু সেৱাৰ উৎপাদনটো সম্ভৱ কৰি তোলে। এই গোটেই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ? উৎপাদন প্ৰক্ৰিয়া বুলি কওঁ। সো নেক্সট আহিলে উৎপন্ন বা আউটপুট, খুব কমন শব্দ এটা। সো উৎপাদন প্ৰক্ৰিয়াৰ অন্তত আমি উৎপাদনৰ উপাদানবিলাক ব্যৱহাৰ কৰাৰ পিছত, আমি এটা প্ৰক্ৰিয়াৰ মাজেদি যোৱাৰ পিছত উৎপাদকজনে বা প্ৰতিষ্ঠানটোৱে কি হয়, সেই গোটেই প্ৰক্ৰিয়াটোৰ মাজৰ পৰা পাৰ হোৱাৰ পিছত কি হয়, অন্তত আমি কি কৰোঁ? কিছুমান সামগ্ৰী আমি লাভ কৰোঁ, যিবিলাকক কি বুলি কোৱা যায়? উৎপন্ন বা আউটপুট বুলি কোৱা হয়। সো উৎপাদন প্ৰক্ৰিয়াৰ মেইন উদ্দেশ্যই হৈছে কিছুমান দ্ৰব্য কি কৰা? উৎপন্ন কৰা, হয়নে? দ্ৰব্য আৰু সেৱা উৎপন্ন কৰা, যাক আমি উৎপন্ন বুলি কওঁ, আউটপুট, হয়নে? সো উৎপাদন প্ৰক্ৰিয়াৰ অন্তত লাভ কৰা সামগ্ৰীক উৎপন্ন বুলি কোৱা হয়। সো নেক্সট আহিলে উৎপাদন ব্যয়। সো এজন উৎপাদকে বিভিন্ন দ্ৰব্য আৰু সেৱা উৎপাদন কৰিবলৈ উৎপাদনৰ উপাদানসমূহ আহৰণ কৰিব লগা হয়। এই উপাদানসমূহ আহৰণ কৰিবলৈ তেওঁ কি কৰিব লগা হয়? কিছুমান ধন ব্যয় কৰিবলগীয়া হয়। ভূমি ক্ৰয় কৰিব লগা হ'ল, তেওঁৰ এটা অফিচ ছেটআপ কৰিব লগা হ'ল, তেওঁৰ সেইটো কাৰণে পইচা খৰচ কৰিব লগা হয়। কিছুমান মানুহ তেওঁ কামৰ কাৰণে তেওঁ লগাব লগা হ'ল, হয়নে? যিবিলাক মানুহে কি কৰিব? তেওঁৰ কাৰণে কাম কৰিব, এমপ্লয়ি হ'ব তেওঁৰ, হয়নে? তেওঁলোকক পইচা দিব লগা হয়। এই যে উৎপাদনৰ উপাদানসমূহ বা মেচিন কিছুমান কিনিব লগা হয়, যাক আমি মূলধন বুলি কওঁ, হয়নে? এইবিলাক বস্তু আহৰণ কৰিবলৈ উৎপাদকজনে কিছুমান ধন ব্যয় কৰিব লগা হয়, তাকে কি বুলি কোৱা হয়? উৎপাদন ব্যয় বুলি কোৱা হয়। সো এজন উৎপাদকে বিভিন্ন দ্ৰব্য আৰু সেৱা উৎপাদন কৰিবলৈ উৎপাদনৰ উপাদানসমূহ আহৰণ কৰে। উপাদানসমূহ আহৰণ কৰিবলৈ ধন ব্যয় কৰিব লগা হয়, তাকেই উৎপাদন ব্যয় বুলি কোৱা হয়। নেক্সট আহিলে ভেৰি ইম্পৰ্টেণ্ট টপিক, উৎপাদন। আমি ইতিমধ্যে দুটা শব্দ পঢ়িছিলোঁ, এটা আছিলে উৎপাদনৰ উপাদান আৰু এটা আছিলে উৎপন্ন, হয়নে? সো আমাৰ উৎপন্ন, ডেট মিনছ আউটপুট কিমান হ'ব, এইটো নিৰ্ভৰ কৰিব আমি কিমান তাত উৎপাদনৰ উপাদানৰ ব্যৱহাৰ কৰিছোঁ বা কেনেকৈ কৰিছোঁ, হয়নে? সো এই যে উৎপাদনৰ উপাদান আৰু
উৎপন্নৰ মাজৰ সম্পৰ্ক সেই সম্পৰ্কটোক আচলতে উৎপাদন ফলন বুলি কোৱা হয় সো এটা প্ৰতিষ্ঠানে উৎপাদন কৰা উৎপন্ন আৰু তাৰ বাবে ব্যৱহৃত উপাদানৰ মাজৰ সম্পৰ্কটোক উৎপাদন ফলন বুলি কোৱা হয় ই ব্যৱহৃত বিভিন্ন পৰিমাণৰ দ্বাৰা উৎপাদন কৰিব পৰা সৰ্বাধিক পৰিমাণৰ উৎপন্ন নিৰ্দেশ কৰে যে ম্যাক্সিমাম পসিবল আউটপুট কিমানখিনি আমি মানে উৎপাদনৰ উপাদানবিলাক যিখিনি আমাৰ হাতত আছে এইখিনি আমি ব্যৱহাৰ কৰি ম্যাক্সিমাম যথাসম্ভৱ সৰ্বাধিক কিমান আমি দ্ৰব্য আৰু সেৱা উৎপাদন কৰিব পাৰো তাক নিৰ্দেশ কৰে সো আসলতে উৎপাদন ফলন যদি খুব সিম্পল সেন্টেন্সত আমি ক'বলৈ যাওঁ উৎপাদনৰ উপাদান আৰু সেই উৎপাদনৰ উপাদানবিলাক ব্যৱহাৰ কৰি লাভ কৰা উৎপন্নৰ মাজৰ সম্পৰ্কটোক প্ৰতিফলিত কৰে আমি উৎপাদন ফলনক এটা সিম্পল এটা ইকুৱেশ্যনৰ থ্ৰুদি আমি এক্সপ্ৰেছ কৰিব পাৰো q = ফাংচন অফ l and k আমি ধৰি লৈছো যে আমাৰ উৎপাদন প্ৰক্ৰিয়াটোত আমি দুটা উৎপাদনৰ উপাদান ব্যৱহাৰ কৰিছো L মানে লেবাৰ বা শ্ৰমিক আৰু K মানে মূলধন ক্যাপিটাল বা মূলধন ক্যাপিটাল যদিও CAPITAL হয় কিন্তু জেনাৰেলি আমি ক্যাপিটালটোক K বুলি আমি ইন্ডিকেট কৰো সো আমি ধৰি লৈছো যে আমাৰ উৎপাদন প্ৰক্ৰিয়াত আমি দুটা উৎপাদনৰ উপাদান ব্যৱহাৰ কৰিছো শ্ৰমিক আৰু মূলধন তেনুকা ক্ষেত্ৰত আমাৰ উৎপাদন ফলনটো হ'ব Q = ফাংচন অফ L and K ইয়াত Q হৈছে উৎপাদনৰ পৰিমাণ L হৈছে শ্ৰমিক আৰু K হৈছে মূলধন সো নেক্সট আহিলে আৰু দুটা ভেৰি ইম্পৰ্টেন্ট কথা যেটো আমি মনত থব লাগিব এটা আছিল আমি সময়টো উৎপাদন প্ৰক্ৰিয়াত খুব গুৰুত্বপূৰ্ণ হয়নে আমি সময়ক দুটা ভাগত ভাগ কৰি দিব পাৰো প্ৰথমটো হ'ল হ্ৰস্বকাল হয়নে শৰ্ট টাৰ্ম বুলি যাক আমি কওঁ হ্ৰস্বকাল সো হ্ৰস্বকাল হৈছে এনে এছুৱা সময় যিখিনি সময়ত উৎপাদনৰ স্থিৰ উপাদানসমূহ হলনি কৰিব নোৱাৰি ইয়াত আকৌ এটা নতুন শব্দ আহিলে স্থিৰ উপাদান কোনবিলাকক আমি স্থিৰ উপাদান বুলি কম উৎপাদনৰ উপাদানত কোনবিলাকক আমি স্থিৰ উপাদান বুলি কম যেটো উপাদান স্থিৰ অৱস্থাত থাকে তাক স্থিৰ উপাদান আনহাতে যেটো উপাদান প্ৰতিষ্ঠানটোৱে পৰিৱৰ্তন কৰিব পাৰে তাক পৰিৱৰ্তনশীল উপাদান বোলা হয় সো এইখিনিত মই কৈ দিও যে জেনাৰেলি স্থিৰ উপাদান বুলি ক'লে ফৰ এক্সাম্পল মূলধনটো স্থিৰ উপাদান বুলি কওঁ কিয়নো কম সময়ত আমি মূলধনৰ পৰিমাণটো বা যোগানটো পৰিৱৰ্তন কৰাটো সম্ভৱ নহয় সো এই ক্ষেত্ৰত আমি মূলধনক স্থিৰ উপাদান বুলি ক'ব পাৰো আৰু পৰিৱৰ্তনশীল উপাদান আমি শ্ৰমিকক পৰিৱৰ্তনশীল উপাদান বুলি ক'ব পাৰো কিয়নো কম সময়ৰ ভিতৰত কিন্তু শ্ৰমিকৰ যোগান পৰিৱৰ্তন কৰা কম কৰা বা বেছি কৰা জেনাৰেলি বেছি কৰাটোৱে বুজাইছে বেছি কৰাটো সম্ভৱ হয়নে সো হ্ৰস্বকাল হৈছে এনেকুৱা এটা সময় যিখিনি সময়ত কি কৰিব নোৱাৰি কিছুমান উৎপাদনৰ উপাদানৰ যোগান হলনি কৰিব নোৱাৰি যিবিলাকৰ যোগান হলনি কৰিব নোৱাৰি সেইবিলাকক স্থিৰ উপাদান বুলি কয় আৰু যিবিলাক উপাদানৰ যোগান পৰিৱৰ্তন কৰিব পাৰি তাক পৰিৱৰ্তনশীল উপাদান বুলি কোৱা হয় স্থিৰ উপাদানৰ উদাহৰণ হ'ল ফৰ এক্সাম্পল মূলধন আৰু পৰিৱৰ্তনশীল উপাদানৰ উদাহৰণ হ'ব শ্ৰমিক আৰু লাষ্টৰ টপিকটো হ'ল দীৰ্ঘকাল সো দীৰ্ঘকালত উৎপাদনৰ সকলো উপাদান পৰিৱৰ্তন কৰিব পৰা যায় দ্যাট মিন্স দীৰ্ঘকাল হৈছে এনেকুৱা এছুৱা সময় য'ত উৎপাদনৰ আটাইকেইটা উপাদানৰ যোগান পৰিৱৰ্তন কৰি দ্ৰব্য আৰু সেৱাৰ উৎপাদন পৰিৱৰ্তন কৰিব পৰা যায় দীৰ্ঘকালত কোনো ধৰণৰ স্থিৰ উপাদান নাথাকে দ্যাট মিন্স আটাইকেইটা উৎপাদনৰ উপাদান পৰিৱৰ্তনশীল হৈ পৰে সো ষ্টুডেন্টস আজিৰ কাৰণে ইমানেই থ্যাংক ইউ